লোৱাৰ গছ চেহেৰাটো চাব লাগিব কেনেকুৱা হৈ আছে চাই লওঁ এবাৰ ভালেই আছে চাই লওঁ বৰ্তমান মই গুৱাহাটীলৈ যাবলৈ ৰেডি হৈ আছোঁ বৰ্তমান সৰুপথ ষ্টেচনত ইও চব মানুহ চাই লওঁ চব কৰোণাৰ কাৰণে এটা আছে চাই লওঁ সৰুপথ ষ্টেচনৰ ব্ৰেক চাইডটো এইফালে এইকেইটা দমৰাকেইটাই লেকচাৰ মাৰি আছে এইফালে পাণ বেপাৰীয়ে জাপি আছে দুটা খাৰ গৰু আহি আছে আপোনাৰ নিৰ্মালি বহি আছে এই আহি গ'ল ট্ৰেইন আমি যাব লাগে চাই লওক আপোনালোকে বৰ বেছি ভিডিঅ' নকৰোঁ মই ট্ৰেইনত অলৰেডি চিট মই পাই গ'লোঁ মানুহে ট্ৰেইনত আহিলে ভাবে যে ট্ৰেইনতে কৰোণা লাগিব কিন্তু কৰোণা নহয় ট্ৰেইনতহে অহা যোৱা কৰিবলৈ ভাল চাওক আপোনালোক কি সুন্দৰকৈ ইমান খালী পৰিপাটি ট্ৰেইনখন আগতকৈ বেছি চফা যাবলৈ বেছি ভালহে এটা চিটত দুজনকৈ বহিব দিছে চাওক আপোনালোকে যদি ৰেলত যাত্ৰা কৰা নাই এবাৰ কৰি চাওক এতিয়া লকডাউনৰ পিছত তেতিয়া গম পাব বা অনুভৱ কৰিব তেতিয়া কিমান সুৰক্ষিত সকলো ব্যৱস্থা কৰি দিয়া হৈছে ট্ৰেইনত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টিল দেন বাই বাই টাটা বন্ধুসকল